ইমান শ্রেষ্ঠ কি অথলে যাব পারে ইমান পাপ কি এই পৃথিবীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা হও অদূৰ দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নপ্ৰাণী তুমি ক্ষত জীৱিত হতাৰ জ্যেষ্ঠ আৰু মই ক্ষত প্ৰেতত মই কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰে মাতুল আৰু বেছি বল নাই দিগন্ত পোহৰে লহ চক্ষু মেলি অগ্নিশিখা চাপ কৰি জ্বলি উঠিছে এই দুটি কৰি প্ৰচণ্ডতাত চাপিছে তাৰ সাধ্য নাই তাকে নিবাৰণ কৰা তাৰ সাধ্য নাই তাকে নিৰ্বাপিত কৰা মূর্খ মানব তেজরে কৌদিতে আৰু তই গীতরে রাগিনী তুলি শুন মৃত্যুয়ে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধা ঢালিছ নহয় ঠিক কৰিছ আনন্দ কৰ উৎসৱ করে যাও হস্তিনাপুরে যাও আনন্দ কর উৎসব কর মহোৎসব কর যুদ্ধ জয়োৎসৱ কৰিল ঠিক কৈছ বাবা কৈছো আজি পৰ্যন্ত ছাত্ৰই গৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ ভংগে পলাইছে অন্য সাহায্য আৰু নাই নহয় ধৃষ্ট দৈম্যৰ হাততে নিহত আৰু আমি পৰাজিত বাবা তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা দেই কল্য মিছা নহয় বাবা ই সম্পূৰ্ণ সত্য শুনিল দৈন্য সহ্য হত পৌরব পরাজিত কি শুনিল বেজাৰি কৰিলে কি হব বাবা বেজাৰি কৰাই কৈছ কল্য আজি মোৰ বুক ভাগি গ'ল চকুৰ আগত আজি মই অন্ধকাৰ দেখিছো এয়া তুমি কি শুনালা কল্য কি শুনালা
নিব ঠিক কৈছা কল্য মই অধৈৰ্য হোৱাটো অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰতে কথা আছে বাৰু থাকক এইবাৰ তুমি সেনাপতি হব লাগিব তুমি পাণ্ডৱকে মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু সেই প্ৰিয় ভীষ্ম অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি কল্য তুমি পাৰিবা এদিনের ভিতরতে পাণ্ডব বিনাশী কৌরবরে বিজয়ী ধ্বজা উড়াব পারেন বাবা কিন্তু নাই কল্য তুমি সেনাপতি হবই লাগিব কাৰো বিশ্বাস নাই কল্য কাৰো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব কোৱা কৰিবা করিম বাবা অত দিন আমি যুদ্ধের প্রতি নিরীক্ষণ করে আসছিল অরুণাকর সেনাপতি হয়ে শোনা বাবা সেনাপতি হয়ে বংশ পাণ্ডবর নাম বসি পেলাম মই পড়া তুমি পাৰিবা কল্য তুমি পাৰিবা কিন্তু কর্ণ যদি মহারাজে সেনাপতি পাতে এই কর্ণ সে কর্ণ কিবা বীর নে সেইভাবে চিন্তা নাই কল্য যোৱা তুমি আগবাঢ়া